মৰ্ণিং এভৰিৱান। এতিয়াতো মেট্ৰিকৰ পৰীক্ষা শেষ হ'ল। এতিয়া আমাৰ ল'ৰা ছোৱালীসকলে কোনোবাই ছায়েন্সত, কোনোবাই আৰ্টছত, কোনোবাই কমাৰ্চত পঢ়িব, তাৰ প্ৰিপেৰেশ্যন কৰি আছে। মই এইখিনি আৰম্ভণিতে এটা বস্তু ক'ব বিচাৰিছোঁ, যিসকল ল'ৰা ছোৱালীয়ে ছায়েন্সত পঢ়িম বুলি ভাবিছে তেখেতলোকে ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লোৱাৰ পাছত প্ৰায় সংখ্যক ল'ৰা ছোৱালীৰ স্পীডটো কমি যায়। মেট্ৰিকৰ সময়ত যেনেকৈ পঢ়ে তেনেকৈ কিন্তু ফাৰ্ষ্ট ইয়েৰত পঢ়াটো দেখা নাযায়। যদি তেনেকুৱা হয় তেতিয়াহ'লে ছেকেণ্ড ইয়েৰত সেইখিনি ল'ৰা ছোৱালীৰ ৰিজাল্ট কোনো কাৰণে ভাল নহয়। এটা নৰ্মেল ৰিজাল্টৰ বাহিৰে তেওঁলোকে ভাল ৰিজাল্ট এটা পাব নোৱাৰে। এতিয়া কথাটো হৈছে, যদিহে ছায়েন্সত পঢ়িম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে 2 বছৰ টাইমটো সম্পূৰ্ণৰূপে পঢ়াত দিব লাগিব। আৰু যিসকল ল'ৰা ছোৱালীয়ে এই 2 বছৰ টাইমটো ছায়েন্সত ভালকৈ দিব পাৰিব তেওঁলোকে ছাকচেছ হৈ ওলাই যাব পাৰিব। কাৰণ কিয়, ফাৰ্ষ্ট ইয়েৰৰ 80% কোৰ্চ ছেকেণ্ড ইয়েৰৰ লগত সম্পূৰ্ণ ৰিলেট হৈ থাকে। এতিয়া যদি ফাৰ্ষ্ট ইয়েৰৰ বস্তুখিনি তেওঁলোকে ভালকৈ বুজা থাকে বা বুজি পায় তেতিয়াহ'লে তেওঁলোকে ছেকেণ্ড ইয়েৰৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। আৰু যিসকল ল'ৰা ছোৱালীয়ে যেনে তেনে ইয়েৰটো পাৰ কৰে সেইখিনি ল'ৰা ছোৱালীয়ে কিন্তু ছেকেণ্ড ইয়েৰত গৈ পেলাই যথেষ্ট কষ্ট কৰিবলগীয়া হয়। ইয়াৰ ক্ষেত্ৰত মই দেখিছোঁ প্ৰায়খিনি ল'ৰা ছোৱালীয়ে মুখস্থ বিদ্যাত সহায় ল'বলগীয়া হ'ল। এতিয়া ফিজিক্স হওক, কেমেষ্ট্ৰি হওক, ছায়েন্স, মেথছ হওক, ইয়াতো চব মুখস্থ সম্ভৱ নহয়। গতিকে মুখস্থৰ যেতিয়া সহায় ল'বলৈ যাব তেওঁলোকে ৰাম ল'ৰাই নে ছোৱালী, সীতা ছোৱালীয়ে নে ল'ৰাই নে সেইটো তেওঁলোকে অনুভৱ কৰিব নোৱাৰা হৈ যায়। ফলত কি লিখিছে তেওঁলোকে ভালকৈ নিজেও নাজানে। সেইকাৰণে কি হৈ গ'ল, যেতিয়া ৰিজাল্টটো দিয়ে ৰিজাল্টৰ সময়ত তেওঁলোকে ভবাৰ দৰে ৰিজাল্টটো পোৱা নাযায়। এতিয়া কথাটো হৈছে, যদিহে ছায়েন্সত পঢ়ে তেতিয়াহ'লে তেওঁলোকে ফাৰ্ষ্ট ইয়েৰ সম্পূৰ্ণৰূপে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। গতিকে সেইকাৰণে তেওঁলোকে সাজু হ'ব লাগিব ফাৰ্ষ্টৰ পৰাই, যে আমি এতিয়া ছেকেণ্ড ইয়েৰত ভালকৈ পঢ়িম, মেট্ৰিকৰ নিচিনাকৈ ভালকৈ পঢ়ি দিম, ৰিজাল্ট এটা ভাল হৈ যাব। কিন্তু সেইটো মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ মাজত এইটো আকাশ পাতাল পাৰ্থক্য বুলি কোৱা হৈছে। গতিকে মেট্ৰিকত তেওঁলোকে লিমিট পঢ়িছে, পঢ়ি পেলাই তেওঁলোকে হয়তো এনেকুৱা হ'ব পাৰে বহুত ল'ৰা ছোৱালী ভাল ৰিজাল্ট হৈ গৈছে। গতিকে মোৰ 90%, 80%, 95%, গতিকে মই ছায়েন্সত পাৰিমেই, আৰামত গুচি যাওঁ। গতিকে সেই বস্তুটো যাতে মনত নাৰাখে। কাৰণ মই আৰম্ভণিতে এইটো কাৰণে ক'ব বিচাৰিছোঁ যে ফাৰ্ষ্ট ইয়েৰ কোৰ্চটো বহুত দীঘল হয় ছায়েন্সৰ কাৰণে। গতিকে আৰু সেই গোটেই কোৰ্চটো যদি 80% বা 70% তেওঁলোকে ভালকৈ শিকি থ'ব পাৰে তেতিয়া তেওঁলোকে ক্ষেত্ৰত গৈ পেলাই ছেকেণ্ড ইয়েৰত সহজ হ'ব। উইথ তেওঁলোকে যোনটো লাইনত যাম বুলি ভাবি আছে তাৰ যিটো এক্সাম হ'ব সেই এক্সামবিলাকত তেওঁলোকে ছাকচেছ হ'ব পাৰিব। কাৰণ ছায়েন্সত পঢ়াৰ লগে লগেতো আমি এণ্ট্ৰেঞ্চ দিবই লাগিব। গতিকে এণ্ট্ৰেঞ্চৰ কুৱেশ্যনছখিনি মেক্সিমাম ক্ষেত্ৰত মই চাইছোঁ ফাৰ্ষ্ট ইয়েৰৰ পৰা আহে আৰু ৰিলেট হৈ থাকে। সেইকাৰণে ফাৰ্ষ্ট ইয়েৰ বস্তুখিনি ভালকৈ বুজিবলৈ যাওঁতে আমি ফাৰ্ষ্ট ইয়েৰৰ লগত লাগি থাকিব লাগিব। যদিহে সম্পূৰ্ণৰূপে আমি টাইম দিব পাৰোঁ তেতিয়াহ'লে আমি আগবাঢ়িব পাৰিম। কাৰণ মই এইটো কাৰণে ক'ব বিচাৰিছোঁ, ফাৰ্ষ্ট ইয়েৰটো মেইন হ'ব যদিহে ছায়েন্সত ভালকৈ ৰিজাল্ট কৰিবলৈ মন আছে। সেইকাৰণে গুৰুত্ব সহকাৰে কথাটো ল'ব। আৰু যিসকল অভিভাৱক ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ছিনচিয়াৰ আছে তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীক প্ৰথমৰ পৰাই যাতে তেওঁলোকে নিজৰ কৰণীয়খিনি ভালকৈ কৰি যায় তাৰ ওপৰত তেওঁলোকে নজৰ ৰাখিব। কাৰণ কিয়, পিছলৈ যাতে তেওঁলোকে কষ্ট নহয়গৈ। কাৰণ পিছত আমি ৰিজাল্টৰ কথা ভাবি লাভ নাই। যদি তেওঁলোকে প্ৰিপেৰেশ্যনছ ঠিককৈ কৰে তেতিয়াহ'লে ৰিজাল্ট আমি পামেই। কাৰণ ফাৰ্ষ্ট ইয়েৰত নপঢ়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ছেকেণ্ড ইয়েৰত কেনেকুৱা অসুবিধা হয় আজি মোৰ 12-15 বছৰে মোৰ অনুভৱ আছেই। ভুল হৈছে, মোৰ আজি 25 বছৰৰ এক্সপিৰিয়েঞ্চত মই সেইখিনি পাইছোঁ। গতিকে তেনেকুৱা ভুল নকৰিব। আৰম্ভণি হোৱা নাই, হ'ব গৈ আছে। আৰু বহুতে আৰম্ভ কৰিছে অলৰেডি, যে যিহেতু ছায়েন্সত পঢ়িম গতিকে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছে। গতিকে আপোনালোকো পিছ পৰি থাকিব নালাগে। তেনেধৰণে এটা কাম আৰম্ভ কৰক যাতে আপোনালোকে কমচে কম ছেকেণ্ড ইয়েৰৰ, ফাৰ্ষ্ট ইয়েৰৰ বা ছায়েন্সৰ ফৰ্মুলাবিলাক হওক, কেলকুলেশ্যনছবিলাক হওক, তেওঁলোকে অলপকৈ আৰম্ভ কৰক। তেতিয়াহে আপোনালোকে ছায়েন্সত আগবাঢ়িব পাৰিব। আৰু এনে ক্ষেত্ৰত যদি মোৰো কিবা সহায় লাগে তেতিয়াহ'লে নিশ্চয় মোৰ কণ্টেক্ট নম্বৰ আছে, কণ্টেক্ট কৰিব পাৰিব। মোৰ ফালৰ পৰাও মই যথেষ্ট ল'ৰা ছোৱালীক সহায় কৰোঁ। কাৰণ পঢ়াটো মই খুবেই ভাল পাওঁ, পঢ়ায়ো ভাল পাওঁ। সেইকাৰণে মই ল'ৰা ছোৱালীৰ লগত লাগিয়ে থাকোঁ। আৰু যিহেতু যিবিলাক অনুভৱ মোৰ হয়, ল'ৰা ছোৱালী পঢ়োৱাৰ ক্ষেত্ৰত মই যিবিলাক অনুভৱ মোৰ হয়, মই সেইকাৰণে কেতিয়াবা মাজে মাজে 2-এটা ভিডিঅ'ত মই এনেকৈ কৈ থাকোঁ যে আপোনালোকে এইখিনি কৰক, এইখিনি কৰিলে ভাল হ'ব।
কাৰণ ছাকচেছ হ'লে মনৰ যিটো আনন্দ আহে, আপুনি যিটো আনন্দ আহে, সেইটো যিসকলে পায় তেওঁলোকেহে বুজি পায়। আৰু ছাকচেছ নোহোৱাৰ ফলত যিসকল নিৰাশাত ভোগে তেওঁলোকৰ কেনেকুৱা অৱস্থা হয় সেইটো বহুতৰ ক্ষেত্ৰত এইটো মানে তেওঁলোকে অনুভৱ কৰিবও পাৰিছে, বা যিখিনি অলৰেডি হৈ গৈছে পাইছে। গতিকে এনেকুৱা এটা ভুল নকৰিব। আপোনালোকৰ নিজৰ কামখিনি সুন্দৰকৈ কৰিবৰ কাৰণে প্ৰথমৰ পৰাই প্ৰিপেৰেশ্যন ৰাখিব। এইখিনি মোৰ ক'বলগীয়া। থেংক ইউ।